অসম সন্মিলিত মঞ্চ বিভিন্ন আজি আলোচনা যিমান মই জানো আৰু আলোচনা হৈ আছে যোৱাকালিও আলোচনা হৈছে আৰু আমি আশা কৰোঁ যে আলোচনা মাধ্যমৰে এটা উচিত সিদ্ধান্ত ওলাব আজিৰ তাৰিখত আমাৰ বিধায়িনী দলপতি আৰু আমাৰ দুয়োজনৰে আগৰ পৰা ইয়াত এটা প্ৰগ্ৰাম দিয়া আছিলে আজিৰ পৰা 10 দিন আগতে আমি কোৱা আছিলে যে 23 তাৰিখে আমি ইয়াত আহিম আৰু ইয়াত আহি আমি তৃণমূল আমাৰ কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰিম আৰু লগতে স্থানীয় ৰাইজৰ কি অভাৱ কি অভিযোগ আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম যিখিনি সমস্যা আমি বিধানসভাত দাঙিব পাৰোঁ সেইখিনি সমস্যাৰ ওপৰত বিধায়িনী দলৰ দলপতি চিন্তা কৰিব আজি টেট শিক্ষকসকলৰ যথেষ্ট আজি তেওঁলোকৰ সমস্যা অভাৱবোৰ আছে তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ যি দৰমহা আছিল এই দৰমহাটো বহাল থাকিব কিন্তু নহল আধা হৈ গ'ল আৰু যিখিনি সমস্যা আমি কেন্দ্ৰত সদনৰ ভিতৰত জনাব পাৰোঁ আমি তাৰ ওপৰত আমি চিন্তা চৰ্চা কৰিবলৈ বিচাৰিছোঁ আজি গৰখনীয়া ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে যিমান আমাক সহায় কৰিব লাগিছিল গৰখনীয়া ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে আমাক সহায় কৰা নাই কেন্দ্ৰ চৰকাৰৰ নিজৰ দায়িত্ব তেওঁলোকে পাহৰি গৈছে তো এনেধৰণৰ আমাৰ কামবোৰ চলি থাকিব আৰু আমি সকলোৱে আশা কৰোঁ যে অসম সন্মিলিত মঞ্চৰ পৰা সোনকালে তেওঁলোকে এটা সিদ্ধান্ত আমাক জনাব আৰু আমাৰ দলৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে যি নিৰ্দেশ দিয়ে এই নিৰ্দেশটো আমি মানি ল'ম অসম সন্মিলিত মঞ্চ বিভিন্ন আজি আলোচনা যিমান মই জানো আৰু আলোচনা হৈ আছে যোৱাকালিও আলোচনা হৈছে আৰু আমি আশা কৰোঁ যে আলোচনা মাধ্যমৰে এটা উচিত সিদ্ধান্ত ওলাব আজিৰ তাৰিখত আমাৰ বিধায়িনী দলপতি আৰু আমাৰ দুয়োজনৰে আগৰ পৰা ইয়াত এটা প্ৰগ্ৰাম দিয়া আছিলে আজিৰ পৰা 10 দিন আগতে আমি কোৱা আছিলে যে 23 তাৰিখে আমি ইয়াত আহিম আৰু ইয়াত আহি আমি তৃণমূল আমাৰ কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰিম আৰু লগতে স্থানীয় ৰাইজৰ কি অভাৱ কি অভিযোগ আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম যিখিনি সমস্যা আমি বিধানসভাত দাঙিব পাৰোঁ সেইখিনি সমস্যাৰ ওপৰত বিধায়িনী দলৰ দলপতি চিন্তা কৰিব আজি টেট শিক্ষকসকলৰ যথেষ্ট আজি তেওঁলোকৰ সমস্যা অভাৱবোৰ আছে তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ যি দৰমহা আছিল এই দৰমহাটো বহাল থাকিব কিন্তু নহল আধা হৈ গ'ল আৰু যিখিনি সমস্যা আমি কেন্দ্ৰত সদনৰ ভিতৰত জনাব পাৰোঁ আমি তাৰ ওপৰত আমি চিন্তা চৰ্চা কৰিবলৈ বিচাৰিছোঁ আজি গৰখনীয়া ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে যিমান আমাক সহায় কৰিব লাগিছিল গৰখনীয়া ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে আমাক সহায় কৰা নাই কেন্দ্ৰ চৰকাৰৰ নিজৰ দায়িত্ব তেওঁলোকে পাহৰি গৈছে তো এনেধৰণৰ আমাৰ কামবোৰ চলি থাকিব আৰু আমি সকলোৱে আশা কৰোঁ যে অসম সন্মিলিত মঞ্চৰ পৰা সোনকালে তেওঁলোকে এটা সিদ্ধান্ত আমাক জনাব আৰু আমাৰ দলৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে যি নিৰ্দেশ দিয়ে এই নিৰ্দেশটো আমি